নমস্কাৰ বন্ধুসকল, মই টিকেশ্বৰ মটিভেশ্যনেল আছাম ইউটিউব চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি আপোনালোকক পাঠ কৰি শুনাম আঘাতপ্ৰাপ্ত কটুপ্ৰবচনৰ ৪টো অধ্যায়। যদি আপুনি বহুতো সফলতা অৰ্জন কৰিছে তেতিয়াহ'লে অহংকাৰ নকৰিব। আপোনাৰ সফলতাৰ প্ৰৱাহ শেষ হোৱা নাই, এতিয়া আপোনাক আৰু সফলতাৰ পাব লাগে। যদি আপুনি এইটো ভাবিব ধৰিছে যে যি স্থানত আপুনি গৈ পাইছে তাত কোনো অন্য মানুহে গৈ পাব নোৱাৰে, তেতিয়াহ'লে এইটো আপোনাৰ ভুল ধাৰণা। লগতে ইয়াৰ এইটো অৰ্থ যে আপুনি আৰু সফলতা নিবিচাৰে। বন্ধুসকল, সফলতাৰ অৰ্থ এইটো নহয় যে এটা সফলতা পোৱাৰ পিছত তাত বহি যাওক। সফলতাৰ অৰ্থ এইটো হয় যে এটা সফলতা পোৱাৰ পিছত আনটো ডাঙৰ সফলতাৰ বাবে প্ৰয়াস কৰিব লাগে। এইটো নিৰন্তৰে চলি থকা প্ৰক্ৰিয়া। ঠিক সেইদৰে যেনেদৰে পানী ৰখি গ'লে লেতেৰা ৰৈ যায়, জীৱন ৰখি গ'লে ধোৱা খোৱা হৈ যায়, তেনেদৰে সফলতা ৰখি গ'লে সেইটো অতীত হৈ যায়। মই সেই লোকসকলক লগ কৰিবলৈ একেবাৰে ভাল নাপাওঁ যি মোক লগ কৰিবলৈ ভাল নাপায়, কাৰণ মই মোৰ পচন্দতকৈ অধিক তেওঁলোকৰ পচন্দক ভাল পাওঁ। আপুনি এনেকুৱা কৰি চাওক, নিশ্চিতৰূপে আপুনি আপোনাৰ পচন্দৰ মানুহৰ প্ৰথম পচন্দ হৈ যাব। মা দেউতা হোৱাৰ অনুসাৰে নিজৰ সন্তানৰ প্ৰতি আমাৰ কৰ্তব্য হয় যে আমি আমাৰ সন্তানক ইমান পঢ়োৱা লিখোৱা আৰু এনে ভাল সংস্কাৰ শিকাব লাগে যে যেতিয়া তেওঁলোক ডাঙৰ হয় তেতিয়া নিজৰ সৎগুণেৰে নিজকে সুশোভিত কৰি লওক আৰু আনকো সুশোভিত কৰি দিয়ক। তেওঁলোকক কেৱল সভ্যতা, সংস্কৃতি আৰু ভাল সংস্কাৰ দেখুৱাই আমি গৌৰৱ অনুভৱ নকৰোঁ, বৰং আমাৰ সকলো আত্মীয়, চুবুৰীয়া আৰু সমাজৰ অন্য লোকেও গৌৰৱ কৰি ক'ব পাৰে, চোৱা সেইটো অমুকাৰ সন্তান হৈ আছে। আমিও যদি আমাৰ সন্তানক তেওঁৰ দৰে গুণ আৰু সংস্কাৰ দিব পৰাহেঁতেন। সন্তানৰ মাজত কাজিয়াত ডাঙৰ আৰু বোৱাৰী শহুৰ কাজিয়াত দেউতাক পুতেকক কেতিয়াও পৰিব নালাগে। এনে হ'ব পাৰে শহুৰ আৰু বোৱাৰীৰ মাজত কেতিয়াবা অলপ মতভেদ হ'ব পাৰে, যিটো প্ৰায়ে ভাৰতীয় পৰিয়ালত হৈ থাকে, যাৰ অভিযোগ বোৱাৰীয়ে গধূলি ঘৰলৈ ঘূৰি অহা পতিক দিয়ে। পতিৰ কাণত তেওঁৰ সকলো কথা কৈ দিয়ে আৰু এইটো স্থিতি অত্যধিক বিপদ আৰু দুঃখদায়ী হয়। এনে স্থিতিত পতিক লাগে যে তেওঁ পত্নীৰ এইটো অভিযোগৰ ওপৰত ধ্যান দিব নালাগে আৰু পত্নীৰ কথা শুনি পৰিয়ালত তেওঁৰ পক্ষত থিয় হ'ব। বুজা পৰা পত্নীকো এনে বিষাক্ত কম কৰিব নালাগে। ভাগৰে যুগৰে ঘৰলৈ আহি যদি কোনো ব্যক্তিয়ে সদায় আনৰ অভিযোগক বাৰে বাৰে শুনে, তেতিয়াহ'লে তেওঁ সেই কথাবিলাকৰ পৰা অলপ হ'লেও খেলি মেলি হৈ ক্ৰোধিত হ'ব। তাৰপিছত এইটো ক্ৰোধৰ কাৰণে তেওঁ কোনো কঠোৰ নিৰ্ণয় লয়, য'ৰ পৰা তেওঁৰ পৰিয়াল ভাঙি যোৱাৰ সম্ভাৱনা থাকে। পৰিয়াল ভাঙে তেতিয়া হৃদয় ভাঙে, হৃদয় ভাঙি যোৱাৰ মাত নোলায়, কিন্তু হৃদয় ভাঙিলে সকলো খেলি মেলি হৈ যায়। কৃপা কৰি ধ্যান ৰাখক যে আপোনাৰ পত্নীক এনে কোনো কাম পৰা ৰখাব লাগে যাতে পৰিয়ালে ভাঙি যোৱাৰ কাৰণ পশু হৈ নাযায়। ধন্যবাদ থাকিল। যদি এতিয়ালৈকে কোনোবাই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে বেল আইকনটো দবাব আৰু ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। ধন্যবাদ।